আজি মই বনাব গৈ আছোঁ অসমীয়া জাতিৰ জাতীয় খাদ্য খাৰৰ আঞ্জা। ৰঙালাওৰ আগ আৰু মচুৰ দালিৰে বনাম খাৰ। আমি মানুহবোৰৰ ফুড হেবিট মাছ আৰু মাংসতে আবদ্ধ। আমি এইবিলাক খাদ্য খুব কমেই খাওঁ, যাৰ কাৰণে মই ভাবিছোঁ মোৰ ঘৰৰ ফুড হেবিটো অকণ ডিফাৰেণ্ট হওক। সৰুৰ পৰাই আমি যি খাই আহিছোঁ সেইটো যাতে মোৰ ধুনুৱেও নাখায়, তাৰ কাৰণে সকলো জাতিৰ সকলো আঞ্জাই ধুনুও টেষ্ট কৰক। যাৰ কাৰণে আজি বনাম ৰাতি খাৰৰ আঞ্জা। আজি থাকিব আমাৰ ডিনাৰত খাৰৰ আঞ্জা। ইয়াত মই লৈ লৈছোঁ মচুৰ দালি আৰু যেনেকৈ আমি মচুৰ দালি বনাওঁ সাধাৰণতে তেনেকৈ মই মচুৰ দালি বনাই আছোঁ। ইয়াত কিন্তু মই হেৰি নিদিওঁ, জলকীয়া গুড়ি নিদিওঁ। ইয়াত দি দিলোঁ মিঠা লাওৰ আগকেইটা আৰু নিমখ। ধুনীয়াকৈ অকণমান তেলেৰে ভাজি লৈ পেলাই এতিয়া দিছোঁ অকণ পানী। ইয়াত দিছোঁ মছলা হিচাপে মাত্ৰ হালধিৰ গুড়ি আৰু জিৰা গুড়ি। মছলা একদমেই কম। এতিয়া দি দিম মই টাটা শক্তিৰ যিটো কুকিং ছ'ডা আছে, এই ছ'ডাটো। খাৰ যিহেতু এটা অসমীয়াৰ ট্ৰেডিশ্যনেল ফুড হয়, কিন্তু এইটো ভীমকলৰ খাৰটোৱে আটাইতকৈ উৎকৃষ্ট খাৰ হয়, কিন্তু ইয়াত উপলব্ধ নহয় কাৰণে মই এইটো খাৰ ইউজ কৰিছোঁ, অৰ্থাৎ ছ'ডা খাৰ। এটা আচৰিত কথা যে হাইলাকান্দিৰ বজাৰত কেতিয়াও আপুনি ভীমকল নাপাব। ইয়াত ভীমকলৰ খাৰ পোৱাটো অসম্ভৱ। ইয়াত মই খাৰৰ আঞ্জা বনাই দিলোঁ আৰু ধুনুকে প্ৰথমে টেষ্ট কৰাইছোঁ। বহুত টেষ্টি হয় দেই।